ঐ এনেকৈ বহি থাকিবি নে কিবা এটা কবি কিবা এটা ভাবি আছোঁ ৰচোন আজিনো ইমান কি ভাবিছ ককায়ে তোলে ল'ৰা ঠিক কৰিছে আৰু মোৰো কাম এটা হোৱা নাই সেইটো কথা কি সেইটো কথা জানো দেখোন তোৰ বাহিৰে থাকিব নোৱাৰোঁ মই চা ইমান অধৈৰ্য নহবি ধৈৰ্য ধৰ সময়ত সকলো ঠিক হৈ যাব কেনেকৈ ঠিক হ'ব বে মইতো তোৰ বাহিৰে থাকিব নোৱাৰোঁ বুজিছোঁ মইতো তোৰ অবিহনে থাকিব নোৱাৰোঁ এই যদি তোৰ ভণ্টি নহয়নে বাৰু কি ভণ্টি ইয়াত কি কৰিছে ৰহ মই চাই আহোঁগৈ তই সদায় এনেকৈ হাঁহিয়ে থাকিবি দাদা ইয়াৰ পাছত যদি তোক এইৰ লগত দেখোঁ কি কৰিম চাবি তোক ব'ল ভণ্টি ভণ্টি তোক চাবলৈ ল'ৰা আহিছে তই সোনকালে ওলাই আহ পল্লৱ এয়াই মোৰ ভণ্টি নমস্কাৰ নমস্কাৰ ঠিক আছে তোমালোকে কথা পাতা মই আহিছোঁ তোমাৰ নামটো ময়ূৰী শইকীয়া মোৰ নাম পল্লৱ বৰা মোৰ আপোনাক ক'বলগীয়া কথা এটা আছিলে কোৱা মানে মই ল'ৰা এজনক ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায় বাট আমাৰ দাদাই আমাৰ ৰিলেশ্যনটো একচেপ্ট কৰি নলয় দাদা আপোনাক প্লিজ ৰিকুৱেষ্ট কৰিছোঁ মোক হেল্প কৰক প্লিজ আমাক তোমাক পুৱাৰ আশা মোৰো আছিল কিন্তু প্ৰেম কাহিয়না বস্তু নহয় ঠিক আছে মই তোমাক বাৰু সহায় কৰিম আপোনাক যে মই কিভাৱে ধন্যবাদ জনাম ধন্যবাদ দিবা কিন্তু এতিয়া নহয় সহায়টো আগতীয়াকৈ কৰি লওঁ ঠিক আছে মই গৈ থাকোঁ কি হ'ল পল্লৱ নাই একো হোৱা নাই মানে মই গৈ থাকোঁ যোৱাই নেকি পিছে কথা চথা পাতিলা নাই হয় পাতিলোঁ ঠিক আছে ব'লা ভণ্টি তই ঘৰতে থাকিবি পল্লৱক মই অকণমান আগুৱাই থৈ আহোঁ হেল্ল' তোমাৰ BF আজি মাতি দিবা দাদাই সুধিলে কি বুলি ক'ম দাদাক মই মাতিছোঁ বুলি ক'বা ঠিক আছে ভণ্টি ভণ্টি দাদা কি হ'ল ইমান খাজি কাচি যে নহয় পল্লৱে মাতিছে ৰ তাক মই ফোন এটা কৰি লওঁ হেল্ল' পল্লৱ ঠিক আছে সি আহি আছে তই যা দাদা ধন্যবাদ আপুনি আমাৰ কাৰণে ইমানখিনি কৰাৰ বাবে তোমালোকৰ দৰে গভীৰ প্ৰেম কৰা খুব কম পৰিমাণে দেখিবলৈ পোৱা যায় আৰু এইটো মোৰ কৰ্তব্য বেয়া নাপায় যদি আমি অকণমান ঘূৰি আহোঁগৈ ইমান দিনৰ মই দুয়োক লগ পাইছা যোৱা চাবা যাতে দাদাই গম নাপায় ঠিক আছে দাদা আমি গৈ থাকোঁ ঠিক আছে যোৱা
ঐ আহিলি ইমান দেৰি হ'ল যে নাই মানে ইফালে ইফালে ঘূৰোঁতে অকণমান দেৰি হ'ব। হ'ব এতিয়া কাপোৰ কানি সলাই লৈ খাবলৈ কিবা এটা বনা যা বৰ ভোক লাগিছে এলেহুৱাটো যিমান ভোক লাগিলেও নিজে বনাই খাবলৈ টান পাওঁ অকল মোৰে আশা কৰি থাক। হ'ব দে বনাইছোঁ যা। হেল্ল' কি সঁচানে ৰ তাইক ফোন এটা কৰি কৈয়ে দিম। হেল্ল' অঁ ক। শুন আকৌ মোৰ চাকৰিটো হ'ল নহয়। সেয়া মই কৈছিলোঁ নে তোক সময়ৰ চব ঠিক হৈ যাব বুলি। চাকৰিটো যেনেকৈ হ'ল তেনেকৈ বিয়াখনো হৈ যোৱা হ'লে। হ'ব বিয়াখনো হ'ব তই চিন্তা নকৰিবিচোন। আৰু শুন আকৌ কৈ যা। আজি আবেলিকৈ ওলাই আহিবিচোন। যদি পাৰোঁ তেন্তে যাম। এতিয়া আমাৰ বিয়াখনৰ কথা চিন্তা কৰিব লাগে নে কি কোৱা পল্লৱ দা? তুমি ঠিকেই কৈছা, মোৰ এজন চিনাকি বামুণ যাতে সকলো কৰি দিব। তেনেহ'লে কাইলৈ বিয়াখন পাতি পেলাই ভাল হ'ব। হ'ব তোমালোকে কাইলৈ ওলাই আহিবা, মই সকলো যোগাৰ কৰি থ'ম। ঠিক আছে বোলো। এই বিয়া হ'ব নোৱাৰে অৰ্ণৱ, পল্লৱ তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা। এয়া বিশ্বাসঘাতকতা নহয়, এয়া হৈছে সিহঁতৰ সঁচা ভালপোৱা আৰু তোমাৰ ভণ্টিৰ জীৱনৰ কথা আছে। মোৰ ভণ্টিক তোমাৰ হাতত তুলি দিছিলোঁ আৰু তুমি এইবোৰ কি কৰিলা? তোমাৰ ভণ্টি ময়ূৰৰ লগত বহুত সুখত থাকিব পাৰিব, মোতকৈ বেছি ময়ূৰে তাইক সুখত ৰাখিব। তোমাৰ মাৰ শপত সম্পৰ্কটো মানি লোৱা। ভণ্টি দাদা 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 দাদা